নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। যিহেতু গৰমৰ দিন সেয়েহে মই ঘৰতে আজি বনালোঁ মেংগো মিল্ক শ্বেক। আহকচোন তাৰ বাবে মই কি লৈছোঁ আপোনালোককো দেখাওঁ। ইয়াৰ বাবে মই লৈছোঁ এগিলাচ গাখীৰ, অলপ চেনি, এটা আম, কেইটামান ড্ৰাই ফ্ৰুটছ, গাৰ্নিচিঙৰ কাৰণে পদিনাৰ পাত আৰু কেইটুকুৰামান বৰফ। আৰু দেখিছেনে এই গোটেই সামগ্ৰীখিনি মই এতিয়া এটা মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই লৈছোঁ। আৰু যিহেতু এতিয়া আমৰ ছিজন, সকলোৰে ঘৰত আম আছেই, আপোনালোকে এনেদৰে বনাই খাব পাৰে। আৰু যিহেতু মই মোৰ কাৰণে বনাইছোঁ সেয়েহে মই এটা আম লৈছোঁ, আপোনালোকে পৰিমাণ অনুসৰি ল'ব পাৰে। আৰু মোৰ আমটো যিহেতু মিঠা সেয়েহে মই পৰিমাণ অনুসৰি 2 চামুচ চেনি লৈছোঁ। আৰু ইয়াতে মই দিছোঁ ৰাখি থোৱা 2 টুকুৰা বৰফ। বৰফ কেইটুকুৰা দিয়াৰ পাছতেই মই ইয়াতে দিম কেইটামান ড্ৰাই ফ্ৰুটছ। আৰু মই থোৱা ড্ৰাই ফ্ৰুটছখিনিৰ আধা অংশ মই মিক্সাৰত দিছোঁ। ইয়াৰে আধা মই ৰাখি থৈছোঁ গাৰ্নিচিঙৰ সময়ত দিবৰ বাবে। আপোনালোকে গোটেইখিনি ইয়াতো দিব পাৰে, কিন্তু মই গাৰ্নিচিং কৰি খাই ভাল পাওঁ বাবে মই গাৰ্নিচিঙৰ বাবে আধা থৈছোঁ। আৰু দেখিছেনে মই ইয়াতে সম্পূৰ্ণ এগিলাচ গাখীৰ ব্যৱহাৰ কৰা নাই, ইয়াত মই গিলাচটোৰ আধা গাখীৰ ব্যৱহাৰ কৰিছোঁ। তেতিয়া আমাৰ পেষ্টটো বহুত বেছি মিহি হ'ব আৰু পেষ্টটো ধুনীয়া হ'ব। সেয়েহে মই আধা গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু প্ৰথম এবাৰ দুবাৰ পেষ্টটো হোৱাৰ পিছত মই গোটেইখিনি গাখীৰ ব্যৱহাৰ কৰিম। চাই থাককচোন ভিডিঅ'টো। আৰু এয়া দেখিছেনে পেষ্টটো কিমান ধুনীয়াকৈ মিহি হৈছে। আৰু ইয়াতে মই ৰাখি থোৱা গাখীৰখিনি আকৌ এড কৰিছোঁ। ইয়াৰ পিছত মই আকৌ এবাৰ মিক্সিত এইখিনি পেষ্ট বনাম। এতিয়া দেখিছেনে মই ধুনীয়াকৈ এইখিনি আকৌ এবাৰ পেষ্ট বনাই লৈছোঁ। এতিয়া মই এটা গিলাচত এই গোটেই পেষ্টখিনি উলিয়াই লৈছোঁ আৰু আমাৰ মেংগো মিল্ক শ্বেক ৰেডি হৈছে। ইয়াতে মই এতিয়া গাৰ্নিচিঙৰ কাৰণে ব্যৱহাৰ কৰিম কাটি থোৱা অলপ ড্ৰাই ফ্ৰুটছ। আৰু দেখিছেনে এয়া মই ধুনীয়াকৈ মেংগো মিল্ক শ্বেকখিনিৰ ওপৰত ড্ৰাই ফ্ৰুটছখিনিৰ লগতে পদিনাৰ পাতৰ সৈতে 2 টুকুৰামান পুনৰ বৰফ দি গাৰ্নিচিং কৰি ল'লোঁ। এয়া আমাৰ ধুনীয়াকৈ মেংগো মিল্ক শ্বেক ৰেডি হৈ গ'ল। গৰমৰ দিনত আপোনালোকেও এই মিল্ক শ্বেক ঘৰতে বনাই খাবচোন। সকলোৱে ভাল পাব বুলি আশা কৰিলোঁ। সকলোৱে কমেণ্টৰ জৰিয়তে জনাব আজিৰ ভিডিঅ'টো চাই কেনে পালে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু গৰমৰ দিনত এই মেংগো মিল্ক শ্বেকটো সকলোৱে ট্ৰাই কৰিব। কেনে পালে কমেণ্টত জনাব। আজিলৈ বাই বাই।